हेलो बंधुসকল वेलकम बैक टू माय यूट्यूब चैनल दिनन दिया ब्लॉग। आज माने बंधुসকল आटाराমৰ ঘৰত গৈ আছো মানে বন্ধুসকল আমাৰ গাঁৱতে মানে আটাৰামৰ ঘৰত গৈ আছো মানে বন্ধুসকল এই আটাৰাম জনে হৈছে আমাৰ ৰাভাসকলৰ প্ৰথমজন মানে ৰাম মন্দিৰত যোৱা মানে অযোধ্যা ৰাম মন্দিৰত গৈ আহিছে আমাৰ আটাৰাম জনে মানে তাৰ ঘৰলৈ গৈ আছো। আটাৰামে বলে মোৰ কাৰণে মানে প্ৰসাদ আনিছে ৰাম মন্দিৰৰ পৰা এইটো প্ৰসাদ খাবলৈ গৈ আছো। তো বন্ধুসকল ভিডিওটো স্কিপ নকৰকৈ শেষলৈ চাই থাকক। তো বলক আমি ভিডিওটো আৰম্ভ কৰো। বন্ধুসকল এতিয়া মানে আহি পালো মই আটাৰামৰ ঘৰত। আটাৰামে কব মানে ইয়াৰ পৰা কেনেকৈ গৈছে আৰু তাতে কেনেকৈ থাকিছে। আটাৰাম প্ৰথমতে আপোনাৰ পৰিচয়টো দিয়ক। আচ্ছা, জয় শ্ৰীৰাম। জয় শ্ৰীৰাম। মোৰ নাম বৰেন্দ্ৰ চন্দ্ৰ ৰাভা। হয়, মোৰ এতিয়া বয়স 70 বছৰ। 70 বছৰ 70 বছৰ বয়স, তথাপিও ইমান ঠাণ্ডাত অযোধ্যাত গৈ আহিলে। কিমান তাৰিখত গৈছিলে আটাৰাম অযোধ্যাত? আমি 19 তাৰিখত 19 তাৰিখত গৈছিলে। হয় হয়। তাৰ পিছত ৰাতি থাকিলো 19 তাৰিখত গুৱাহাটীত। হয়, হোটেলত থাকি তাৰপিছত প্লেনৰ ঘাটিত ৰাতিপুৱা 9টাত আমি প্লেন উঠিলো। হয় হয় হয়। 9:11 মিনিটত গাড়ী উঠি একে গৈ পলো আমি লক্ষ্ণৌ 9, 10, 11, 12 এনেকা 12টা 11:30 পৌনে 12 এনেকা টাইমত গৈ পালো আমি। হয় হয় হয়। লক্ষ্ণৌত আমাক মানে ৰিচিপশ্যন কৰিব আহিল। লক্ষ্ণৌৰ বিশ্ব হিন্দু পৰিষদৰ কাৰ্যকৰ্তাসকলে আহি আমাক শান্তি আশ্ৰমত নিয়ে গ'ল। শান্তি আশ্ৰমত নিয়ে যাই তাতে আমাক ৰেষ্ট কৰাই চাহ পানী খুৱাই আৰু অলপ পিছতে আমাক ভাত পানী খুৱালে। ভাত পানী খুৱাই এতিয়া আমাক প্ৰস্তুতি চলাব লগা হ'ল অযোধ্যাত যাবৰ কাৰণে। আমি অযোধ্যা যাওয়ার প্রস্তুতি চলাওয়াতে বিদায় লোৱাৰ কিহতে আমাক মানে সিহঁতে শুভেচ্ছা জানাইছে। গামছা এখন এনেকা কৰি একটা শুভেচ্ছা জানাইছে আমাক। হয় হয়, মানে স্বাগতম জনাইছে আৰু কি মানে যেহেতু গৈ পাল হয় আমাৰ মেঘালয়ৰ পৰা, হয় না নহয়? পিছত আমাৰ মেঘালয়ৰ পৰা কেইজন গৈছে? আমি মেঘালয়ৰ 5জন। হয়, কোন কোন জাগাত? বৰকোনা স্বামীজি আৰু মই মহানন্দ দেৱব্ৰত। আচ্ছা, বৰ্তমান মানে মহাৰাজ। হয় হয় হয়। তেনেকা কৰি আমি মহানন্দ কোন জাগাত? মহানন্দ আমপাতি। এইখন গামোচাই মানে আটাৰামক স্বাগতম কৰিছে। এয়া চাব পাৰে, ইয়াত লিখা আছে জয় শ্ৰীৰাম বুলি। এয়া চাব পাৰে, ইয়াত লিখা আছে জয় শ্ৰীৰাম আৰু এইটো ধনুষ চিন। লক্ষ্ণৌ শান্তি নিকেতন আশ্ৰমত এনেকুৱা স্বাগতম জনাইছে এই মাফলা দি সুন্দৰকে। আৰু পিছৰ কাহিনীটো কৈ যাওক। পাছত আমাক মানে স্বাগতম জনাই আমিতো গাড়ীত উঠিলো। হয় হয়। 170 কিলোমিটাৰ লক্ষ্ণৌৰ পৰা এই অযোধ্যাত। আচ্ছা আচ্ছা। হয়, আমাৰ নৰ্থ ইষ্টাৰৰ আমি প্ৰায় 30 জন মানে গৈছিল আৰু কি। হয় হয়, নৰ্থ ইষ্টৰ নাকি আহ্বায়ক পত্ৰ পাইছে, ইহঁতে তাতে যাব পাৰে। আচ্ছা, আমাৰতো আহ্বায়ক পত্ৰ নাথাকিলেও সাধু বাবৰ হেল্পাৰত তাৰ আহ্বায়ক পত্ৰতে আমি গেলো আৰু কি। আচ্ছা আচ্ছা। নিজৰ কেম্পত সেই সাধু বাবাক নিয়ে গেলে একদম অযোধ্যাৰ মন্দিৰৰ ওচৰত। হয় হয়। গুজৰাটৰ একটা কেম্প আছে। হয় হয়। গুজৰাটৰ কি চলাইছে খাওয়া দাওয়া। 19 তাৰিখত গৈ আমি 2 দিন থাকিব লগা হ'ল অযোধ্যাতে। 22 তাৰিখৰ পৰাহে 23 তাৰিখলৈ কাৰ্যক্ৰম হয়। যে হোক 22 তাৰিখত প্ৰথম কাৰ্যক্ৰমটো 22 তাৰিখে প্ৰথম কাৰ্যক্ৰম হ'ল। তাতে আমিতো মানুহ হাজাৰ মানুহ মানে অষ্ট্ৰেলিয়া মানে আমেৰিকা ৰাছিয়া ব্ৰিটেইন এইফালে আমাৰ ভূটান নেপাল বাংলাদেশ এনেকা কৰি বহুত ৰাষ্ট্ৰৰ মানুহবিলাক আহিছে। আৰু সিহঁতক যেনেকুৱা নিজৰ ৰাষ্ট্ৰৰ কিবিলাকে মানে ভৰণ পোষণ দি দিছে। আচ্ছা আচ্ছা। আৰু তাতে দেখাল আমাক। হয় হয় হয়, 22 তাৰিখত যাব নোৱাৰে, বহুত মানুহ ভিৰ। আনকি সাধু সন্ত মহন্তকো মানে ভিতৰত যাব দিয়া নাই। সিহঁতকো মানে বাৰাণ্ডা চাৰিওফালে এনেকে কি কৰি এটা ফিল্ডত পদ্ধতি দেখুৱাইছে কি। আচ্ছা, নৰেন্দ্ৰ মোদী ভিতৰত কি কাম কৰে চব পদ্ধতি দেখাইছে। আমিও আমাৰ কেম্পতে আহি স্ক্ৰীন দিছে, তাতে আমি গোটাই কাৰ্যক্ৰমটো দেখিলো। আচ্ছা, তেনেকে খুব ভাল লাগিল। 22-23 তাৰিখত অলপ ঘূৰিলো। হয় হয়, 23 তাৰিখত 22 তাৰিখৰ প্ৰগ্ৰামটো শেষ কৰি 23 তাৰিখত মানে অকণমান ঘূৰিল জাগাবিলাক। ঘূৰিলো। আচ্ছা আচ্ছা আচ্ছা। এনেকে কৰি
আমি মন্দিৰ চাব গলো আৰু ভাল কৰি হয় 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 ওচৰতে দেখিলো হয় হয় তেতিয়াতো মানুহ ভিৰ নাই তাৰ ৰাতিপুৱাটো তাত ৰাতিপুৱা অলপ কম আছে মানুহ হয় তথাপিও কাৰ্যক্ৰম নাই না তথাপিও একদিন ৰাস্তাতে যাই আছে এই ৰাস্তাতে যাব আৰু এনেকে কৰি ঘূৰি আহি চাইব মানে আচ্ছা আচ্ছা তাতে ৰেষ্ট কৰিব না দে হয় 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 খাৰ এনেকে চাওক আৰু আহক তাৰমানে ভিৰ কৰিবি তাতে ৰখিলে যে ভিৰ হৈ যাব আচ্ছা আপোনাক অযোধ্যাত গৈ কিনে কেনেকুৱা অনুভৱ লাগিছে এনেকে অনুভৱ হৈছে যেন আমি মানে স্বৰ্গতহে আছো আৰু হয় 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 অনুভৱ কৰিছো এতিয়া আমি স্বৰ্গতহে আছো দেই ইমান শান্তি ভাল লাগিছে খুব ঘৰত মনত পৰিছে নেকি তাতে থকা সময়ত ঘৰত মনত পৰে তাতে থকা সময়ত ঘৰৰ মানুহকো মানে মনত পৰা নাই আৰু না ইমান শান্তি ইমান ফূৰ্তি কৰি আছা আৰু মই শুনা মতে আপোনাৰ বোলে গাও অলপ বেয়া আছিলে অলপ চৰ্দি কাপ আছিল হয় হয় চৰ্দি কাপ এইবিলাক বেমাৰো উৰি গ'ল বেমাৰো মানে নাইকিয়া হৈ গ'ল তাতে গৈ কিনে শক্তিহে পালো আৰু আচ্ছা 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 হাৱা পানী খাইহে আৰু ভাল লাগিল আচ্ছা 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 পুণ্যভূমি জেগাটো হয় 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 বিশ্বাসে আদিমূল সঁচাকৈয়ে আৰু তাতে যে অলপ ভালেই লাগিছে মোৰ দেখা এতিয়াও অলপ ভাল লাগি আছে এতিয়াও অলপ ভাল পৰা ঘূৰি আহি হয় 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 তাৰপিছত তাৰ পৰা মানে কেই তাৰিখত আহিছে 23 তাৰিখতো অলপ জাগা ঘূৰিলে তাৰপিছত আৰু একদিন থাকিব লগা হ'ল 24 তাৰিখতো থাকিব লগা হ'ল 24 তাৰিখত আমি একদম লক্ষ্ণৌত আহিলো আৰু 24 তাৰিখত লক্ষ্ণৌত আহিলো 25 তাৰিখতহে আমি এইফালে আকৌ ৰিটাৰ্ণ আহিলো আচ্ছা আচ্ছা এতিয়া আমাৰ কি হ'ল লক্ষ্ণৌৰ পৰা গুৱাহাটীত প্লেন কেঞ্চেল হয় প্লেন কেঞ্চেল হোৱাৰ পিছত আমাক আৰু মানে একে কলকাতাত পঠাই দিল হয় হয় এই টিকেটৰ দ্বাৰাই হয় হয় কলকাতাত পঠাল কলকাতাত আহি পালো তাৰপিছত কলকাতাৰ পৰা আকৌ আমাক গুৱাহাটীৰ টিকেট তাৰ পৰা চেঞ্জ কৰি গুৱাহাটীত পঠাই দিল হয় 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 ভয়ো লাগে খানি মানে এবাৰো উঠা নাই যিহেতু বতৰ বেয়া আপুনি কেইবাৰ উঠা হ'ল প্লেন এইবাৰ হে না এইবাৰ প্ৰথমবাৰ উঠিছে এই প্ৰথমবাৰ উঠাতে 3টা প্লেনত উঠিলো যেন হয় 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 3টা ডাইৰেক্ট গুৱাহাটীৰ পৰা লক্ষ্ণৌৰ পৰা কলকাতা একটা আৰু কলকাতাৰ পৰা আৰু গুৱাহাটীত আৰু একটা হয় হয় এনেকে 3টা প্লেন উঠিলো প্ৰভুৰ ইচ্ছা 2:40 আহি পালো যেন গুৱাহাটীত আৰামছে গাড়ী উঠি মই পাইকানৰ পৰা আহিলো হয় 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 পাইকানত আহি আমাৰ বিটি জাৱৈৰ গাড়ীত পাইকানৰ পৰা একে আমাৰ হাতগাঁৱত আনি দিলে আনি দিওঁতে এনেকুৱা মোক ভাল লাগিছে আমাৰ গাঁৱৰ কীৰ্তন পাৰ্টিগিৰা মোক মানে একেবাৰে মালা থালা পিন্ধাই পুছলে একে আগবাৰে লৈ আনিলো মানে মেইন ৰাস্তাৰ পৰা আপোনাক কীৰ্তনৰ যোগেৰে মানে পুৰা স্বাগতম জনাই আনিছে আপোনাক নাম গাই গাই কি মোক আগবাৰে লৈ আনি হয় 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 মই তেতিয়া ভাবিছো বাপৰে মই একেবাৰে দেৱতা হৈ যোৱা নিচিনা আহি এনেকুৱা প্ৰস্তুতি হৈ আছে গাঁৱতো কীৰ্তন পাৰ্টি লৈ এনেকুৱা আপোনাক স্বাগতম জনাইছে কিমান ভাল লাগে হয় নে নহয় বাপৰে আৰু কোনোবা খুৰা কোনোবা মামা কোনোবা দাদা খালি প্ৰণাম কৰে প্ৰণাম কৰে ময়ো সিহঁতক স্বাগতম কৰি আছো মংগল হওক আচ্ছা আচ্ছা 25 তাৰিখত আপুনি কিমান বাজিত আহিছে ৰাতি এতে 7 বাজি মানে হ'ল 7 বাজি মানে হ'ল হয় হয় ইমান ৰাতি হোৱা নাই না তাৰপিছত এইফালে কাষতে বহি আছে আমাৰ আবো আপোনাক কেনেকুৱা লাগিছে আতাৰামে একদম অযোধ্যাত গৈ আহিলে আপোনাক কেনেকুৱা লাগিছে ভাল লাগিছে না খুব সুন্দৰ মানে আতাৰাম অযোধ্যাত থকা সময়ত আপোনাক কেনেকুৱা অনুভৱ লাগিছে ভয় লাগিছে নেকি আপোনাক আচ্ছা আচ্ছা আপোনাক ভয় লগা নাই না সুন্দৰ হয় হয় ফোনৰ লগত আচ্ছা আচ্ছা যোগাযোগ কৰি আছে ইয়াতে সুধি আছে কিবা হৈছে নেকি কিছু হোৱা নাই ঘৰতে অকনমান বেমাৰ পাইছিলে নেকি মানে চৰ্দি কাহ এইবিলাক হৈ আছিলে আৰু তাতে গৈ কিনে একদম তাগতে হৈ গল তাতে খুব নাচিছে না মানুহ বিলাকে কত নাচ গান বাজনা হয় 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 যাৰ যি প্ৰদেশৰ তেনেকুৱা মানে সংস্কৃতিক নিয়ে গেছে না এইটো হৈছে আটাৰামৰ ৰাম মন্দিৰৰ ফটো এয়া চাব পাৰে সুন্দৰকে ফটো তুলি আনিছে এইটো হৈছে ৰাম মন্দিৰ হয় অযোধ্যাৰ ৰাম মন্দিৰ সুন্দৰকে ফটো তুলিছে আমাৰ আটাৰামেৰ ৰাম মন্দিৰত
তো বন্ধুসকল আতাৰামে পুৰা খলখলীয়াকৈ কৈ দিলে ৰাম মন্দিৰত কেনেকুৱা হৈছে কেনেকুৱা লাগিল একদম গোটেইবিলাক কথা ভালদৰে কৈ দিলে আৰু আতাৰামে মোৰ কাৰণে বোলে প্ৰসাদো আনিছে মানে অযোধ্যাৰ পৰা এয়া চাব পাৰে অযোধ্যাৰ পৰা প্ৰসাদ অনাটো এয়া আতাৰামে দি দিছে মোক এয়া আবয়ে দি দিছে এইটো হৈছে অযোধ্যাৰ প্ৰসাদ সুন্দৰ 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 জয় জয় শ্ৰীৰাম জয় শ্ৰীৰাম বুলি খাই দিলো প্ৰসাদ দিলো আৰু কি দুই ৰকম আচ্ছা 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 সুন্দৰ জয় শ্ৰীৰাম বুলি প্ৰসাদটো গ্ৰহণ কৰি ললো অযোধ্যাৰ পৰা যিহেতু আনিছে আমাৰ আতাৰামে মোৰ কাৰণে খাই দিলো প্ৰসাদটো জয় শ্ৰীৰাম অযোধ্যাৰ পৰা খুব সুন্দৰ প্ৰসাদটো